আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ ক্ৰাইটেৰিয়া অফ গুড টিচিং। ঠিক আছে, তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমতে আমি ইন্ট্ৰডাকশ্যনৰ পৰা আৰম্ভ কৰোঁ। টিচিং ইজ দ্য আৰ্ট অফ গাইডিং এণ্ড ইনস্পায়াৰিং লাৰ্ণাৰ্ছ। শিক্ষাদান বা টিচিং হৈছে শিক্ষাৰ্থীক পথ প্ৰদৰ্শন আৰু প্ৰেৰণা দিয়াৰ এক কলা। গুড টিচিং helps students develop intellectually, emotionally, and socially. ভাল পাঠদানে ছাত্ৰ ছাত্ৰীক বৌদ্ধিক, আৱেগিক আৰু সামাজিকভাৱে বিকাশ কৰাত সহায় কৰে। It promotes critical thinking, creativity, and lifelong learning. আৰু ই সমালোচনাত্মক চিন্তাধাৰা, সৃষ্টিশীলতা আৰু আজীৱন লাৰ্ণিঙৰ এক প্ৰসাৰ ঘটায়। The following points highlight the key criteria of effective teaching. নেক্সট শ্লাইডত থকা কিছুমান পইণ্টত আমি আলোচনা কৰিম যে ফলপ্ৰসূ পাঠদানৰ মূল মাপকাঠিসমূহ কি। ঠিক আছে, তো আৰম্ভ কৰিছোঁ। প্ৰথম পইণ্টটো হৈছে আমাৰ গুড টিচিং গিভছ ডিজায়াৰেবল ইনফৰমেশ্যন। ঠিক আছে, ইয়াৰ প্ৰথম পইণ্টটো কি কৈছে, এ গুড টিচাৰ প্ৰভাইডছ ৰিলেভেণ্ট, একুৰেট এণ্ড ইউজফুল ইনফৰমেশ্যন। এজন ভাল শিক্ষকে সদায় প্ৰাসংগিক, সঠিক আৰু উপযোগী তথ্যবোৰ প্ৰদান কৰে। The knowledge shared should be meaningful and applicable to real life. Good teaching হ'বলৈ হ'লে এজন শিক্ষকে আলোচনা কৰা জ্ঞান অৰ্থপূৰ্ণ আৰু বাস্তৱ জীৱনত প্ৰযোজ্য হ'ব লাগে। Desirable information enhances understanding and supports learning. আমাৰ desirable information বা বাঞ্ছনীয় তথ্যই বুজাবুজি বৃদ্ধি কৰে আৰু লাৰ্ণিঙত কি কৰে, সহায় কৰে। ঠিক আছে, এইটো হ'ল গুড টিচিঙৰ ফাৰ্ষ্ট ক্ৰাইটেৰিয়া আমি ক'ব পাৰোঁ যে ডিজায়াৰেবল ইনফৰমেশ্যন দিব লাগে। দেন পইণ্ট নম্বৰ 2, ক্ৰিয়েট ছেল্ফ মটিভেশ্যন ফৰ লাৰ্ণিং। ইয়াতে কৈছে এফেক্টিভ টিচিং ষ্টিমুলেটছ কিউৰিঅচিটি এণ্ড ইণ্টাৰেষ্ট ইন লাৰ্ণাৰ্ছ। ফলপ্ৰসূ পাঠদানে শিক্ষাৰ্থীৰ প্ৰতি কৌতূহল আৰু আগ্ৰহ জগাই তোলে। ষ্টুডেণ্টছ আৰ এনকাৰেজড টু এক্সপ্ল'ৰ এণ্ড লাৰ্ণ ইণ্ডিপেণ্ডেণ্টলি। ইয়াৰ উপৰি ছাত্ৰ ছাত্ৰীসকলক স্বতন্ত্ৰভাৱে অন্বেষণ আৰু শিকিবলৈ উৎসাহিত কৰে। Intrinsic motivation develops when students find joy in learning. ছাত্ৰ ছাত্ৰীসকলে বা শিক্ষাৰ্থীসকলে লাৰ্ণিঙত আনন্দ লাভ কৰিলেই তেতিয়াহে আচল আমি লাৰ্ণিংটো হৈছে বুলি বা আভ্যন্তৰীণ প্ৰেৰণা গঢ় লৈ উঠিছে বুলি আমি ক'ব পাৰোঁ। ঠিক আছে, এইটো হ'ল আমাৰ ছেকেণ্ড ক্ৰাইটেৰিয়া, ডেট ইজ ছেল্ফ মটিভেশ্যন। দেন পইণ্ট নম্বৰ 3, টিচাৰ এণ্ড ষ্টুডেণ্ট ৰিমেইন এক্টিভ। Both teacher and students participate actively in learning. অৰ্থাৎ ভাল শিক্ষা বা গুড টিচিঙৰ আন এটা ক্ৰাইটেৰিয়া হ'ল শিক্ষক আৰু শিক্ষাৰ্থী উভয়েই টিচিং প্ৰচেছত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব লাগে। কোনোবা পেছিভ লিচেনাৰ বা কোনোবা পেছিভ টিচাৰ হ'লে কেতিয়াও আমাৰ টিচিং প্ৰচেছটো ফলপ্ৰসূ নহয়। দেন ইণ্টাৰেক্টিভ ডিছকাশ্যনছ, কুৱেশ্যনছ এণ্ড এক্টিভিটিজ মেক লাৰ্ণিং ডাইনামিক। পাৰস্পৰিক আলোচনা, প্ৰশ্ন আৰু কিছুমান কাৰ্যকলাপৰ থ্ৰুদি যদি আমি টিচিং কৰোঁ, তেতিয়া কৈছে টিচিং কি হয়, এক গতিশীল প্ৰচেছলৈ ৰূপান্তৰ হয়। এন এক্টিভ ক্লাছৰুম প্ৰমোটছ এংগেজমেণ্ট এণ্ড আণ্ডাৰষ্টেণ্ডিং। সক্ৰিয় এটা শ্ৰেণীকোঠাই নিয়োজিতাত আৰু বুজাবুজিত কি কৰে, প্ৰচাৰ বা প্ৰসাৰ ঘটায়। এইটো হ'ল আমাৰ থাৰ্ড ক্ৰাইটেৰিয়া, ডেট ইজ টিচাৰ এণ্ড ষ্টুডেণ্টছ শুড বি এক্টিভ। পইণ্ট নম্বৰ 4, ফ'কাছ অন ছিলেক্টেড ইনফৰমেশ্যন। গুড টিচিং এমফাচাইজেছ কোৱালিটি অভাৰ কোৱান্টিটি। ভাল পাঠদানত পৰিমাণতকৈ গুণগত মানৰ ওপৰত গুৰুত্ব দিয়া হয়। অৰ্থাৎ খালি আমি নাম্বাৰ অফ চেপ্টাৰ্ছখিনি কমপ্লিট কৰিলেই নহ'ব, আমাৰ চিলেবাছ কমপ্লিট কৰিলেই নহ'ব, আমি কিমান শিকিছোঁ বা কিমান তাৰ গুণটো কিমান, তাক পুৰাপুৰি আমি বুজিব পাৰিছোঁ নে নাই, যিখিনি পঢ়িছোঁ তাক কমপ্লিটলি বুজিব লাগে, তেতিয়াহে আমাৰ আচল লাৰ্ণিং হৈছে বুলি আমি ক'ব পাৰোঁ। সেইকাৰণে কৈছে ইয়াতে যে কোৱালিটিৰ ওপৰতহে গুৰুত্ব দিয়া হয়, না কি কোৱান্টিটি। আমি পৰিমাণটো নাচাওঁ। দেন ইট ফ'কাছেছ অন ক'ৰ কনচেপ্ট এণ্ড এছেঞ্চিয়েল নলেজ। এতিয়া কৈছে মূল ধাৰণা আৰু অত্যাৱশ্যকীয় জ্ঞানৰ ওপৰতহে গুৰুত্ব আৰোপ কৰা হয়। এভইডছ ইনফৰমেশ্যন অভাৰলোড এণ্ড হেল্পছ গ্ৰেস্প কি আইডিয়াছ। ইয়াতে তথ্যৰ অতিৰিক্ত বুজা এৰাই চলে আৰু মূল ধাৰণাসমূহ ধৰি লোৱাত সহায় কৰে। সেইকাৰণে কৈছে ইয়াক যে এই ক্ৰাইটেৰিয়াটোৰ নামেই হৈছে ফ'কাছ অন ছিলেক্টেড ইনফৰমেশ্যন। যা তাক শিকি আমি লাভ নাই বা যিবোৰ আমাৰ ডিজায়াৰেবল নহয় সেইখিনি আমি নিশিকিলেও হ'ব, আমি আমাৰ অত্যাধিক ইনফৰমেশ্যন
য'ত আছে বা য'ত নেকি আমাৰ মূল ধাৰণাসমূহ লুকাই আছে তাৰ ওপৰতহে আমি গুৰুত্ব আৰোপ কৰিব লাগে। Point number 5, based on principle of learning. Teaching must align with psychological and educational principles. আমাৰ পাঠদান বা শিক্ষাদানটো মানসিক আৰু শৈক্ষিক নীতিৰ ওপৰত মিলি থাকিব লাগে। Incorporates motivation, reinforcement, and readiness to learn. ইয়াতে কৈছে প্ৰেৰণা, শক্তিবৰ্ধকতা আৰু শিকিবলৈ প্ৰস্তুতি অন্তৰ্ভুক্ত কৰিব লাগে। It ensures learning is effective, lasting, and student-centered. শিক্ষণ বা লাৰ্ণিংটো ফলপ্ৰসূ, স্থায়ী আৰু শিক্ষাৰ্থীকেন্দ্ৰিক হোৱাটো নিশ্চিত কৰিব লাগে। তেতিয়াহে কি কৈছে আমাৰ গুড টিচিং হ'ব বুলি কৈছে। সেইকাৰণে কৈছে এই টিচিংটো আমাৰ বেছড অন প্ৰিন্সিপলছ হ'ব লাগে। প্ৰিন্সিপলছ অফ লাৰ্ণিং। এইটোৰ বিষয়ে আমি আমাৰ নেক্সট ভিডিঅ'ত আৰু ভালকৈ ডিটেইলছত আলোচনা কৰিম প্ৰিন্সিপলছ অফ লাৰ্ণিঙৰ বিষয়ে। ঠিক আছে, এতিয়া আমি নেক্সট পইণ্টলৈ যাওঁ। বেছড অন কোঅপাৰেশ্যন promotes mutual respect and teamwork between teacher and students. অৰ্থাৎ গুড টিচিঙে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত এক পাৰস্পৰিক সন্মান আৰু দলীয় কাম কাজৰ প্ৰসাৰ বা প্ৰচাৰ ঘটায়। Encourages collaborative learning and positive classroom atmosphere. গুড টিচিঙে সহযোগিতামূলক শিক্ষণ আৰু শ্ৰেণীকোঠাৰ ইতিবাচক পৰিৱেশক উৎসাহিত কৰে। Cooperative teaching builds confidence and social skills. সহযোগিতামূলক পাঠদানে আত্মবিশ্বাস আৰু সামাজিক দক্ষতা গঢ়ি তোলাটো সহায় কৰিব লাগে। ঠিক আছে, এইটো আছিলে আমাৰ বেছড অন কোঅপাৰেশ্যন। নেক্সট আমি চাওঁ বেছড অন পেডাগজি অফ টিচিং। এটা কৈছে এ টিচাৰ uses appropriate teaching methods and strategies. অৰ্থাৎ গুড টিচিং হ'বলৈ হ'লে এজন শিক্ষকে উপযুক্ত পাঠদান পদ্ধতি আৰু কৌশল ব্যৱহাৰ কৰিব লাগিব। তেতিয়াহে কৈছে ফলপ্ৰসূ পাঠদান হ'ব। Adjust pedagogy to the subject, students' need and learning levels. বিষয়, শিক্ষাৰ্থীৰ প্ৰয়োজন আৰু শিক্ষণ স্তৰৰ লগত পেডাগজিক সামঞ্জস্য কৰিব লাগে। তেতিয়াহে আমাৰ গুড টিচিং হ'ব বুলি কৈছে। Combines demonstrations, discussions and problem solving effectively. প্ৰদৰ্শন, আলোচনা আৰু সমস্যা সমাধানৰ ফলপ্ৰসূ সংমিশ্ৰণ ঘটাব লাগে। তেতিয়াহে আমাৰ কৈছে গুড টিচিং হ'ব। সেইকাৰণে পেডাগজিক আন এটা ক্ৰাইটেৰিয়া বুলি কৈছে গুড টিচিঙৰ। Then point number 8, makes classroom democratic. Promotes freedom of expression and equal participation. অৰ্থাৎ মত প্ৰকাশৰ স্বাধীনতা আৰু সমান অংশগ্ৰহণক প্ৰসাৰিত কৰিব লাগে for good teaching. Every student has the right to share ideas and opinions. প্ৰতিজন শিক্ষাৰ্থীৰ ধাৰণা আৰু মতামত শ্বেয়াৰ কৰিব পৰাৰ অধিকাৰ থাকিব লাগে। Builds a respectful, inclusive and fair environment. সন্মানজনক, সৰ্বাংগীন আৰু ন্যায্য পৰিৱেশ গঢ়ি তুলিব লাগে ক্লাছৰুমত। সেইকাৰণে কৈছে ডেমক্ৰেটিক ক্লাছৰুমটো আন এটা ইম্পৰ্টেণ্ট ক্ৰাইটেৰিয়া। Then teaching is progressive. Good teaching adapts to new knowledge, technology and innovations. অৰ্থাৎ ভাল পাঠদান নতুন জ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ লগত খাপ খাই থাকিব পৰা হ'ব লাগে। Encourages creativity, critical thinking and lifelong learning. সৃষ্টিশীলতা, সমালোচনাত্মক চিন্তাধাৰা আৰু আজীৱন শিক্ষণক উৎসাহিত কৰিব পৰাও হ'ব লাগে। A progressive teacher stays updated and modern methods. অৰ্থাৎ এজন প্ৰগতিশীল শিক্ষকে আধুনিক পদ্ধতিৰ সৈতে নিজকে আপডেট কৰি ৰাখে। ঠিক আছে, সেইকাৰণে কৈছে টিচিঙক প্ৰগ্ৰেছিভ হোৱাটো দৰকাৰ ফৰ গুড টিচিং। Then the next point is helps to adjust with environment. Teaching prepares students to face real world challenges. ভাল পাঠদানে ছাত্ৰ ছাত্ৰীক বাস্তৱ জগতৰ প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হ'বলৈ প্ৰস্তুত কৰে। Encourages adaptation to social, cultural and physical surroundings. অৰ্থাৎ সামাজিক, সাংস্কৃতিক আৰু শাৰীৰিক পৰিৱেশৰ লগত খাপ খুৱাই ল'বলৈও কি কৰে উৎসাহিত কৰে। Builds life skills and values for a balanced, responsible life. সুষম দায়িত্বশীল জীৱনৰ বাবে জীৱন দক্ষতা আৰু মূল্যবোধকো গঢ়ি তুলিব পৰা হ'ব লাগে। সেইকাৰণে কৈছে আমাৰ টিচিংটো এনেকুৱা হ'ব লাগে যাতে এইটোৱে আমাক কি শিকায় এডজাষ্ট উইথ এনভাইৰনমেণ্ট। ঠিক আছে, এইখিনি আছিলে আমাৰ আজিৰ আলোচনাৰ মূল বিষয়বস্তু। এতিয়া আমি এই গোটেইখিনিৰ পৰা কি কনক্লুড কৰিব পাৰোঁ যে
Good teaching is both an art and science. ভাল পাঠদানটো কলা আৰু বিজ্ঞান দুয়োটা বুলিয়েই গণ্য কৰিব পাৰি। It focuses on students' development, interaction, and adaptability. ই ছাত্ৰৰ বিকাশ, পাৰস্পৰিক ক্ৰিয়াকলাপ আৰু অভিযোজন ক্ষমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। A good teacher imparts knowledge and inspires character, values, and lifelong learning. এজন ভাল শিক্ষকে জ্ঞান প্ৰদান কৰাৰ লগতে চৰিত্ৰ, মূল্যবোধ আৰু আজীৱন শিক্ষণৰ বাবে অনুপ্ৰাণিত কৰে। Thus, the criteria of good teaching make education meaningful, dynamic, and human-centered. অৰ্থাৎ আমি এটা চেণ্টেন্সত ক'ব গ'লে ভাল পাঠদানৰ মাপকাঠিয়ে শিক্ষাক অৰ্থপূৰ্ণ, গতিশীল আৰু মানৱকেন্দ্ৰিক কৰি তোলে। ঠিক আছে, এইখিনি আছিলে আজিৰ আমাৰ আলোচনাৰ মূল বিষয়বস্তু। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। ঠিক আছে, আজিৰ ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। ধন্যবাদ।